হাগ্ৰামা মহিলাৰী কোন হয়? হাগ্ৰামা মহিলাৰী দেৱৰগাঁও সমষ্টিৰ পাৰিষদ হয়, MCLA। জানে নে নাজানে আপোনালোকে? এজন MCLA BTR চুক্তি ইমপ্লিমেণ্ট হ'ব নহ'ব ক'লে কিবা পাৰ্থক্য হ'ব জানো? কিবা ডিফাৰেঞ্চ হ'ব? এই বহুত MCLA আছে, আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াওতো MCLA হয় নে নহয়? MCLA হোৱাৰ পিছতে তেখেতে CM হয়। গতিকে এজন MCLA বা BTRৰ CM কোৱা নকোৱাৰ দি ভাৰত চৰকাৰে যে BTR চুক্তি ইমপ্লিমেণ্ট কৰিব নকৰিব এইটো কোনো কথা নহয়। BPFৰ কোনোবা সাংসদ আছে নেকি? এজনো সাংসদ নাই পাৰ্লিয়ামেণ্টত ক'বলৈ। আছে মোদী ডাঙৰীয়াক যাই পেলাই ক'বলৈ সাংসদ আছে, অমিত শ্বাহ ডাঙৰীয়াক ক'বলৈ সাংসদ আছে। আমাৰহে সাংসদ আছে 2জন, ৰাজ্যসভাৰ সাংসদ আছে, লোকসভাৰ সাংসদ আছে আমাৰ UPPLৰ। ইলেকশ্যন হাৰিলেও বুলি আপোনালোকে যে এনেকৈ যে কয় যে হাগ্ৰামাই এনেকৈ তেনেকৈ কিবা কিবি কয়, আপোনালোকে এইটো ৰাছিয়াৰ পাৰ্টি বুলি কৈ দিলে হাগ্ৰামাই। তেখেতে নিজেই টুপিত কি লিখি লৈছিল? মেক আমেৰিকা গ্ৰেট এগেইন। ডোনাল্ড ট্ৰাম্পৰ যে আমেৰিকাৰ ইলেকশ্যনত ব্যৱহাৰ কৰা শ্লোগান মেক আমেৰিকা গ্ৰেট এগেইন, এইটোতো BPFৰ কৰ্মীবিলাক টুপিত লিখি লৈছিল। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া স্বয়ং টুপিত লিখি লৈছিল যে মেক আমেৰিকা গ্ৰেট এগেইন। তাৰমানে BPFে আমেৰিকাত জন্ম লোৱা পাৰ্টি হয়।